ঠিক আছে আমার টোটাল কোকরাঝার ইলেকশন ডিস্ট্রিক্টত 5টা সমষ্টি আছে আৰু অলমোষ্ট 7 লাখ ভোটাৰ আছে। ইয়াত 5টা সমষ্টি 3টা সমষ্টি আমি দোতমা বাউকুংগুৰি আৰু কোকৰাঝাৰ ইয়াৰ পৰা আমি ইভিএম বিতৰণ কৰি আছো আৰু ৰিমেইনিং 2টা সমষ্টি আছে পৰ্বতজৰা আৰু গোসাইগাঁও। এই 2টা আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি আজি বিতৰণ কৰি আছো আৰু টোটাল আপোনালোকে জানে 945 পলিং ষ্টেচনছ আছে আমাৰ ডিষ্ট্ৰিক্টত। 944 পলিং ষ্টেচনছৰ কাৰণে আজি আমি ইভিএম ডিষ্ট্ৰিবিউট কৰি আছো আৰু বাই ইভিনিং 6টা 8টা আগতে গোটেই পোলিং পার্টি পোলিং স্টেশনত পাই যাব আর পোলিং স্টেশনত যিখিনি বেসিক রিকোয়ারমেন্ট আছে পোলিং পার্টি আজি রাতি থাকিবলৈ আৰু অহাকালি ভোটাৰ চাই তেওঁলোকক ভোট দিবলৈ গোটেইখিনি আমি মিনিমাম বেসিক ফেসিলিটিজ যিখিনি লাগে পাৱাৰ হ'ব পাৰে ৰেম্প হ'ব পাৰে ইলেক্ট্ৰিচিটি গোটেইখিনি আমি চেক কৰিছিলোঁ লাইক সব ঠিকে আছে একো প্ৰব্লেম নাই আৰু সিকিউৰিটি ৱাইজ আমাৰ ডিষ্ট্ৰিক্টত আগতে এনেকুৱা ইনচিডেণ্ট ইলেকশ্যন সময়ত হোৱা নাই আৰু এবাৰো আমি এক্সপেক্ট কৰা নাই বাট আমাৰ ফালৰ পৰা আমি প্ৰিপেয়াৰ্ড ৰেডি আছোঁ और टोटल 35 कंपनीज हमें पैरामिलिट्री फोर्सेस हो पारे सीआरपीएफ सीआईएसएफ एसएसबी और झारखंड और आर्म पुलिस আছে केरला और आर्म पुलिस আছে टोटल मोर देन 3500 एक्स्ट्रा आर्म्ड पर्सन हमें बाहर और लाइक स्टेट हेडक्वार्टर्स हमें पठाइছে So each and every critical polling station to ami half section of force deploy kori asu along with that sector officers ase zonal officers ase almost amar district of 110 sectors ami divide korisu both civil and police ara eneko 20 ta zonal officers ase so okror logot force থাকিবো আৰু ইভিএম কিবা প্ৰবলেম হলে ইমিডিয়েটলি তো ৰিজলভ কৰিবলৈ আমাৰ সেক্টৰ অফিচাৰ প্ৰেসাইডিং অফিচাৰ সকলোকে আমি ট্ৰেইনিং দিছিলো এণ্ড আমাৰ হায়দৰাবাদৰ পৰা টেকনিচিয়ানছো আছে ইয়াত তেওঁলোকে কিবা প্ৰবলেম হয় ইমিডিয়েটলি তেওঁলোকে ৰিজলভ কৰিব আৰু মই সকলোকো কোকৰাঝাৰ ৰাইজ সকলোকে মই অনুৰোধ কৰি আছো আমাৰ ডিষ্ট্ৰিক্টত নৰ্মেলি 80-85% উদ্যান হৈ আছে মই আপোনাক সকলোকে ৰিকুৱেষ্ট কৰি আছো এবাৰ আৰ্বান এৰিয়াছ স্পেচিয়েলি গোসাইগাঁও কোকৰাঝাৰত নৰ্মেলি লেছ দেন 75% ভোটিং হৈ আছে আৰু ৰুৰেল এৰিয়াতো বেছি হৈ আছে বাট ষ্টিভন আমি 100% 90% এটলিষ্ট আমি এবাৰ এচিভ কৰিম বুলি ভাবি আছো মোৰ ফালৰ পৰা মই আপোনাক সকলোকে ৰিকুৱেষ্ট কৰি আছো অহাকালি আহক আপোনালোকৰ ভোট দি দিয়ক আমাৰ ফালৰ পৰা যিখিনি ফেচিলিটিজ আপোনালোকক পোলিং ষ্টেচনত প্ৰভাইড কৰিব লাগে আমি প্ৰভাইড কৰিম মই নিজে ইয়াত বড়োলেণ্ডৰ ভোটাৰ মই ওদালগুৰিত মোৰ ভোট আছে মই পোষ্টেল বেলেট থ্ৰু মই ভোট দিছিলোঁ চ' মই সকলোকে ৰিকুৱেষ্ট কৰি আছোঁ আপোনালোকে আহি ভোট দি দিয়ক सेंसिटिव वोटिंग सेंटर की टोटल हमारे डिस्ट्रिक्ट क्रिटिकल पोलिंग स्टेशन 195 आम्ही धरिছিলোঁ 195 बेस्ड ऑन प्रिवियस वोटिंग परसेंटेज हमारे इलेक्शन कमिशनर गाइडलाइन्स আছে গাইডলাইন মতে আমি পুলিশ আমার ফালৰ পৰা পুলিশ ফালৰ পৰা আমি ডিসকাস কৰি ফাইনালাইজ কৰিছোঁ 195 এই 195 পোলিং স্টেশনছত আমি এবাৰ 100% 944 পোলিং স্টেশনছত আমি वेबकास्टिंग কৰি আছো এণ্ড য'ত ক্ৰিটিকেল বুলি ভাবিছোঁ আমি তাতে লাইক হাফ সেকশন पैरामिलिट्री फोर्स को डिप्लॉय কৰিছিলোঁ सो मिनी माइक्रो ऑब्जर्वर्स आल्सो তেওঁলোকৰ ফালৰ পৰা কিবা ডাউট থাকিলে সো মাইক্रो ऑब्जर्वर्सको তাতে আমি ডিপ্লয় কৰিছোঁ আদর্শ ভোটিং সেন্টারও আছে মডেল পোলিং স্টেশন আমি 5টা সমষ্টিত এটা মডেল পোলিং স্টেশন হিচাপে দিছোঁ আমাৰ কোকৰাঝাৰৰ কাৰণে ইয়াত বেসিক ট্ৰেইনিং চেণ্টাৰ আমাৰ ইয়াতে আছে এইটো মডেল পোলিং স্টেশন হিচাপে আমি ধৰিছোঁ